নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি পৃথিৱীৰ ভূগোলৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজিৰ প্ৰথম কোৱেশ্যনটো হ'ল পৃথিৱীৰ মুঠ মাটিকালি কিমান? ইয়াৰ এনচাৰ হ'ব 510 নিযুত বৰ্গ কিলোমিটাৰ। 2 নম্বৰ কোৱেশ্যনটো হ'ল পৃথিৱীৰ মুঠ জনসংখ্যা কিমান? ইয়াৰ এনচাৰ হ'ব 730 কোটি নাইবা 7.3 মহানিযুত। যদি পৰীক্ষাত মহানিযুত আহে তেতিয়াহ'লে কিমান মহানিযুত বুলি যদি আহে তেতিয়াহ'লে 7.3 মহানিযুত বুলি লিখিলেও হ'ব। 3 নম্বৰ কোৱেশ্যনটো হ'ল আটাইতকৈ ডাঙৰ মহাদেশ আৰু মহাসাগৰখনৰ নাম কি? আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ আৰু মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ। 4 নম্বৰ কোৱেশ্যনটো হ'ল ভাৰতৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব উত্তৰ মহাসাগৰ। 5 নম্বৰ কোৱেশ্যনটো হ'ল এছিয়া মহাদেশৰ মাটিকালি কিমান? ইয়াৰ উত্তৰ হ'ব 44.6 নিযুত বৰ্গ কিলোমিটাৰ। 6 নম্বৰ কোৱেশ্যনটো হ'ল এছিয়া মহাদেশ পৃথিৱীৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ উত্তৰ হ'ব 30% আগুৰি আছে। 7 নম্বৰ কোৱেশ্যনটো হ'ল এছিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব এছিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত। 8 নম্বৰ কোৱেশ্যনটো হ'ল এছিয়া মহাদেশৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব 430 কোটি। 9 নম্বৰ কোৱেশ্যনটো হ'ল এছিয়া মহাদেশত কেইখন দেশ আছে? ইয়াৰ উত্তৰ হ'ব এছিয়া মহাদেশত মুঠ 51খন দেশ আছে। 10 নম্বৰ কোৱেশ্যনটো হ'ল ইউৰোপ মহাদেশৰ মাটিকালি কিমান? ইয়াৰ উত্তৰ হ'ব 10.9 নিযুত বৰ্গ কিলোমিটাৰ। 11 নম্বৰ কোৱেশ্যনটো হ'ল পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ এনচাৰ হ'ব এভাৰেষ্ট হৈছে পৃথিৱীৰ উচ্চতম শৃংগ। 12 নম্বৰ কোৱেশ্যনটো হ'ল ইউৰোপ মহাদেশৰ জনসংখ্যা কিমান? ইয়াৰ এনচাৰ হ'ব 74 কোটি। 13 নম্বৰ কুৱেশ্যনটো হ'ল ইউৰোপ মহাদেশত মুঠ কেইখন দেশ আছে? ইয়াৰ এনচাৰ হ'ব ইউৰোপ মহাদেশত মুঠ 44খন দেশ আছে। 14 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ উচ্চতম মালভূমি কি আৰু ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব পৃথিৱীৰ উচ্চতম মালভূমি হৈছে পামিৰ মালভূমি আৰু ই এছিয়াত অৱস্থিত। 15 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ বৃহত্তম নদীটোৰ নাম কি? ইয়াৰ এনচাৰ হ'ব নীল নদী হৈছে পৃথিৱীৰ বৃহত্তম নদী। 16 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ব ছাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি। 17 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্বমুঠ দেশৰ সংখ্যা কিমান? ইয়াৰ এনচাৰ হ'ব 197খন। 18 নম্বৰ কুৱেশ্যনটো হ'ল মাটিকালি হিচাপে পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ল ৰাছিয়া। 19 নম্বৰ কুৱেশ্যনটো হ'ল জনসংখ্যা হিচাপে আটাইতকৈ জনবহুল দেশ কোনখন? ইয়াৰ এনচাৰ হ'ল চীন দেশ হৈছে জনসংখ্যা হিচাপত আটাইতকৈ জনবহুল দেশ। 20 নম্বৰ কুৱেশ্যনটো হ'ল আটাইতকৈ সৰু দেশখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ল ভেটিকান চিটি হৈছে আটাইতকৈ সৰু দেশ।